Hello everyone, welcome to my YouTube channel Moromis Vlogs. আশা কৰোঁ সকলোৰে ভাল, বৰ্তমান মোৰো ভাল। আজি ৰাতিপুৱাই আচলতে মই ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, কিন্তু বহুত কামৰ মাজত ভিডিঅ'টো বনাবলৈ থাকি গ'ল আৰু তাতে আজি পিকু আৰু মুনু আহি পালেহি। গতিকে তাহাঁতৰ লগত কথা বতৰা পাতোঁতেও সময়টো কেনেকৈ গ'ল গমেই নাপালোঁ। যি কি নহওক, এতিয়া সন্ধিয়া টাইমতে ভিডিঅ'টো বনাম বুলি যেতিয়া ভাবিছোঁ, আহকচোন আমি ভিডিঅ'টো বেছি দেৰি নকৰোঁ। আজি আচলতে ভিডিঅ'টো বনোৱাৰ এটা ৰিজন আছে। এতিয়া মই কেক আনিবলৈ যাম আৰু কিহৰ কাৰণে জানেনে? আজি মানে মোৰ মা আৰু দেউতাৰ, আজি নহয় একচুৱেলি কাইলৈ 18 তাৰিখ, কাইলৈ একচুৱেলি মা আৰু দেউতাৰ এনিভাৰ্চাৰী হয়, 26th এনিভাৰ্চাৰী হয়। গতিকে এনেই সৰুকৈ হ'লেও কেক এটা আনি ৰাতি 12মান বজাত কাটিম বুলি ভাবিছোঁ। গতিকে মা দেউতাৰ এতিয়ালৈকে মনত নাই চাগে। গতিকে আহকচোন, মই এতিয়া পিকু আহি পাইছে এই কামৰ পৰা, তাৰ লগতে যাওঁ, কেকটো আনি মই প্ৰথমতে কেকটো আনি দিলোঁ। তাৰপাছতে কেকটো আনি কিনে আকৌ কেনেকৈ থওঁ মেলোঁ, সেইটো চিন্তাটো আছেই। গতিকে এতিয়া পিকু যেতিয়া আহি পাইছে, লগালগ যাওঁ আৰু নহ'লে বা এতিয়া দেৰি হৈ গ'ল, 7:30 বাজিলে। পটককৈ যাওঁ, কেকটো আনি দিওঁ, তাৰপিছত আকৌ আপোনালোকক লগাই আছোঁ। এইমাত্ৰ মই আহি পালোঁহি আৰু এতিয়া কেক আহি গ'ল। গতিকে খালি এতিয়া অলপমান লুকুৱাবগৈ লাগিব, মানে মাহঁতে নেদেখাকৈ মনে মনে গৈ ফ্ৰিজত থ'বগৈ লাগিব। আৰু এতিয়া পটককৈ মই কাপোৰ চাপোৰ চেঞ্জ কৰি ধুনীয়াকৈ কেকটো লুকুৱাই মেলি থৈ আহিলোঁ। আৰু ফ্ৰিজৰ চাবিটো বৰ্তমান মোৰ হাততে আছে, কিন্তু মাহঁতক মই কৈ গৈছিলোঁ যে মই কিবা এটা বস্তু ল'বলৈ যাওঁ। সেইকাৰণে মায়ে দেউতাই মোৰ পৰা সুধি আছে যে কি বস্তু আনিবি, কিন্তু মই এতিয়ালৈকে কোৱা নাই। মই কৈ থৈছোঁ আৰু গম পাবা নহয়, এনেও টাইমত গম পাবা, এনেকৈ বুলি কৈ থৈছোঁ। আৰু পূৰা এতিয়া 12টালৈ 15 মিনিট আছে, ঠিক টাইমতে উঠি আহিছোঁ। আৰু আজি পূৰা মোৰ যে হাঁহি উঠিছে, মানে আজি নিজৰ ঘৰতে চুৰগতি চাবলগীয়া হৈছে ন। মনে মনে কেকটো ফ্ৰিজৰ পৰা উলিয়াই আনিবলগীয়া হৈছে। মাহঁতে গম পোৱা নাই বাৰু, শুই আছে ন এতিয়া ধুনীয়াকৈ। কেকটোতো আনিলোৱে, এতিয়া কেকটো ধুনীয়াকৈ টেবুলখনত মানে উলিয়াই মেলি লওঁ আৰু প্লেটৰ ওপৰত। বাকী বেলুনো ফুলাম বুলি ভাবিছিলোঁ, খালি বেলুন এতিয়া নহ'লেগৈ আৰু টাইমেই নহ'বগৈ চাগে। আগতে চুৰি দিছিলে, আজিকালি একদম কিবা কাঠৰ টাইপৰ হেৰি হৈ গ'ল, মানে বৰফৰ লগত যে আইচক্ৰীমৰ লগত যে চামুচখন দিয়ে তেনেকুৱা টাইপৰ দিয়ে আজিকালি। আৰু এইটো মনীষা বেকাৰীৰ পৰা আনিছোঁ, খাবলৈ টেষ্টি হয় তাৰ কেকটো। মোৰ বাৰ্থডেটো দেউতাই তাৰ পৰাই লৈ আনে ধুনীয়াকৈ। এইটো কেকটো কেনেকুৱা লাগিছে বাৰু? আজি একচুৱেলি ইমান ডাঙৰকৈ চেলিব্ৰেশ্যন নহয়, কাৰণ এজন ঘৰৰ সদস্য বাহিৰত আছে। গতিকে তেওঁৰ অবিহনেতো আৰু ইমান ডাঙৰকৈ মানে পাতিলে ভাল নালাগিব, লগত থকা হ'লে ভাল লাগিলেহেঁতেন ন। গতিকে এইটো পিছে মই মোৰ চইচ বুলিয়ে নকওঁ, তেওঁৰ চইচ হয়। গতিকে এতিয়া বেছি সময়েই নাই, ইহঁত দুটাক আকৌ উঠাবলৈ আছেই, মুনু আৰু পিকুক উঠাবলৈ আছে। মেইনলি দুয়োটাকে উঠাই মেলি এতিয়া মাহঁতক, মানে মই যদি জগাবলৈ যাওঁ টোপনিৰ পৰা, মই চাগে গালিয়ে খাম চাগে, কাৰণে মুনুকে চাগে পঠিয়াম চাগে জগাবলৈ। কেণ্ডেলো লৈ আনিছোঁ, খালি কেণ্ডেল আমি মাহঁতৰ 26th এনিভাৰ্চাৰী, সেইকাৰণে 22 আৰু 6 লৈ আনিছোঁ। কেকটো এতিয়া একদম ওচৰৰ পৰা আপোনালোকক দেখাম ৰ'ব। কেকটো এইটো কেনেকুৱা লাগিছে বাৰু ক'বচোন, কমেণ্ট বক্সতে জনাব কেনেকুৱা লাগিছে কেকটো। একচুৱেলি মোৰ চইচ, আৰু যোনজন মানুহ এতিয়া নাই ন বৰ্তমান, কামৰ জেগাত আছে, তেওঁৰ চইচ হয়। কেনেকুৱা লাগিছে বাৰু কেকটো? 26 কেণ্ডেল, বাকী সৰু সৰু কেণ্ডেলবোৰ অনা নাই, অকল 26 কেণ্ডেলটোৱে আনিছোঁ। আৰু এতিয়া মই মুনুক জগাবলৈ পঠিয়ালোঁ, আহি আছে ৰ'ব। লাইটটো জ্বলাই দিওঁ। তোমালোক পাহৰি থাকিলা? শুৱাৰ পৰা উঠি আহিছে, মা পৰা টোপনিৰ পৰা উঠি আহিছে আৰু ধুনীয়াকৈ। আহা, পিকু উঠি আহিছে, ইয়াত টোপনি ধৰিছিলে। আহা, কেকটো কাটি ল'মগৈ, তাৰপিছত শুবাগৈ। আহা এফালে, তুমিও কাটা। অঁ, হেপী এনিভাৰ্চাৰী দেই। শুৱাৰ পৰা উঠি আছে, খুৱাই দিয়া এতিয়া, মস্তিকে খুৱাই দিয়া। এই মুনুৱে খালে এতিয়া, ৰাতি 12টা বজাত কেক খালে, এতিয়া পিকুৱে খাব। পিকু খাই ল, বছ ধুনীয়াকৈ এনিভাৰ্চাৰী চব জাপৰি হৈ ওলাইছে আৰু ন। মই ধুনীয়াকৈ
খাই দিছোঁ আৰু হা মুনু মুনু খাই দিছোঁ এতিয়া ধুনীয়াকৈ হৈ গ'ল কেক কাটি মেলি হৈ গ'ল আৰু খাই লৈছোঁ 26 বছৰ কমপ্লিট ধুনীয়াকৈ দেউতা ঠাণ্ডা ঠাণ্ডা ঠাণ্ডাত কপি কপি আহিছে ভিডিঅ' বনি আছে গম পোৱা নাই ব্লগ বনি আছে তুমিও অকণ ওলাই দিয়ে হা ভিডিঅ' পাৰিলে ভালকৈ ওলাব আজি আৰু এনেকৈ সৰুকৈ চেলিব্ৰেট কৰি দিলোঁ আৰু বেলেগ এনেকৈ চেলিব্ৰেট কৰি দিলোঁ এতিয়া চব শুবলৈ যাব বেচা দি থৈ গৈছে কিন্তু খাবলৈ টেষ্টি হয় চকলেট এতিয়া বেছি টাইম একো নকওঁ আৰু এতিয়া ধুনীয়াকৈ গৈ শুমগৈ আৰু চবৰে টোপনিও আহি আছে পিকু বেচেৰাটো কাইলৈ চাগে পিকনিক যাব সি বেচেৰাটো যে উঠি আহিছে আকৌ বাকী মোৰো কথাই নকওঁ মোৰ যোগা মাত্ৰতে উঠিছে বেছি মাহঁতে কি হৈ কি আহিছে আমাৰ যেতিয়াও একদম বহি মেলি নাই অকণমান খাবা নি অকণমান খাই দিয়া দেই অকণমান খাই দিছোঁ হেপী এনিভাৰ্চাৰী ৱাৰ্চা ৰেডি হেল্ল' গুড মৰ্ণিং এভৰিৱান কালি আচলতে মোৰ ভিডিঅ'টো আধৰুৱা হৈ ৰ'ল তাৰো এটা কাৰণ আছে টোপনি যিহেতু কেক কাটিং হোৱাৰ পাছতেই মা দেউতা মুনুটিকো গোটেইখিনি শুবলৈ গুচি গ'ল গতিকে মইনো অকলে কি কৰিম ন সেইকাৰণে ভাবিলোঁ যি কি নহওক এতিয়া ৰাতিপুৱা শুই উঠিয়ে লগালগ মানে গা পা ধুয়ে লগালগ ভিডিঅ'টো সম্পূৰ্ণ কৰোঁ বুলিয়ে আহিছোঁ আৰু যিহেতু লাষ্ট ইয়েৰ মানে 25th এনিভাৰ্চাৰীটো বহুত ডাঙৰকৈ চেলিব্ৰেট কৰা হৈছিলে সেইকাৰণে এইবাৰ বেছি ডাঙৰকৈ চেলিব্ৰেট নকৰোঁ এইবাৰ সেইকাৰণে মানে কেক এটা আনি আৰু কাটিং কৰিয়ে থৈ দিলোঁ আৰু যিহেতু এতিয়া ইহঁতকেইটাও আছে মুনুপিকুহঁতো আছে সেইকাৰণে ঘৰৰকেইটাই আৰু ৰাতিলৈ যি কি নহওক মাছ মাংস কিবা এটা আনি আৰু ধুনীয়াকৈ ঘৰৰকেইটাই চেলিব্ৰেট কৰিম গতিকে মই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু কেতিয়াও নাপাহৰিব গতিকে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজিলৈ আহিছোঁ বাই বাই লাভ ইউ জয় অসম